এখানে বাইরেও দেখা আছে ইতিহাস ফাউন্ডার সাংগঠনিক সম্পাদক আছিলে আমাদের নতুন করে তেজপুর আমার আহরি কপিল কর্মী আজীবন সংগ্রামী ইতিহাস এই জ্ঞান করেন বড় আমার মাজত আছেহি আমার কর্মীসকল আমি জনতাৰী সকলে এই কাৰণ এটা ঠিক কাজ কৰিছিলোঁ সেই কাৰণে আমি অপৰিতভাৱে সংগ্ৰাম কৰিছিলোঁ সেই কাৰণে আমি মহতি মানুহৰে কৰিছিলোঁ আমি কি কাৰণে আমি শ্লোগান কৰিছিলোঁ এই সৌখী শ্লোগান নৌতি মানুহৰি নৌতি মানুহৰি নৌদেশ 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 হয় এইটো সৌখী শ্লোগান নৌতি মানুহৰি নৌতি মানুহৰি ইট অনলি বিকজ এক্সিষ্টেড ইন দি ইট অনলি বিকজ এক্সিষ্টেড ইন দি ওয়ার্ল্ড আমি এখন পৃথিৱীত জীয়াই থকাৰ কাৰণে নাবাসৰতে আমাৰ আহি মিচিং আনন্দ দেউৰী ৰাভা সমাজ কৰিছিলে তাৰমানে কিন্তু ৰাজনৈতিক সন্ধিক্ষণত এটা সংকটজনক অৱস্থিতি হোৱাৰ কাৰণে পিটিচি পাৰ্টি দলীয় সংগঠনটো পিছত স্থগিত কৰিবলগা হৈছিল হৈছিল কিন্তু বন্ধ হোৱা নাছিল ভংগ কৰা নাছিল আমি এনেই এটা সংগঠন কৰি পেলাই পিটিচিখন ৰাখি থৈ দিছোঁ কেতিয়াবা কিবা কাৰণত পৰিৱৰ্তন হ'ব পাৰে বুলি ভাবি আমি পিটিচি সংগঠন ৰাখি থৈ দিছিলোঁ ঘৰ নাযায় দেখে আঁতৰিব তোমাৰ মোৰ চুকে আঁতৰিব আৰু বহুত হাজাৰ কৰ্মী এইখন সংসাৰৰ পৰা তেওঁলোকে জাতীয় সংগ্ৰামৰ নামত সংগ্ৰাম কৰি পেলাই জীৱনটো ত্যাগ কৰি গুচি গ'ল ইয়াত বিশেষভাৱে ৰত্নেশ্বৰ ব্ৰহ্মৰ নিচিনা এজন বিশেষ কৰ্মী চাৰু বসুন্ধৰা নিচিনা কৰ্মী ৰতীন ব্ৰহ্ম ভুৱন ব্ৰহ্ম বিৰুৰাম বড়ো এনেদৰে সমৰ্ম চৌধুৰী সেইদৰে হাজাৰ হাজাৰ কৰ্মীবিলাকে নিজৰ জীৱনটো সংগ্ৰাম কৰি পেলাই পিটিচিয়ে উলিয়াইছে দৃশ্য নাম উলিয়াইছে ঈশ্বৰৰ নামত তেওঁ সংগ্ৰাম কৰি গুচি গ'ল কিন্তু এনে উলিয়াইছে এৰা নাছিল নেনে চৰণ নাজাৰিক তেওঁ মৃত্যুৰ আত্মহত্যা কৈছিল এই থানেশ্বৰ উলিয়াইছৰ হ'বই এটি হ'লেও হ'ব এই কথাটো বাৰে বাৰে সোঁৱৰাই কৰি দিছিল আমাৰ চৰণ নাজাৰিক কিন্তু ৰাজনীতি সন্ধিক্ষণত আমি নিজেও পৃথিৱী বুলি ক'বৰ কাৰণে বহুতে সাহস কৰা নাছিল এটা সময়ত কিন্তু এটা দুৰ্বল সাহস লৈ পেলাই আমি সেইজন মানে গুৱাহাটীত এটা পৃথক এটা বিশেষ প্ৰতিনিধি সভা উত্থাপন কৰিছিলোঁ য'ত গিৰিজান দেৱই তেখেত বিশেষ কৰিছিল আৰু আমাৰ বসুন্ধৰা তেখেতবোৰ আহিছিল বাপুতি পায়মৰ নিচিনা এজন বিখ্যাত কৰ্মী যাৰ যুক্তিৰ খাতিৰত তাৰ যুক্তিত কোনেও একো কৰিব নোৱাৰে কিন্তু যুক্তিবিহীন মানুহবিলাকে তেওঁ একো কৰিব নোৱাৰে আজীৱন সংগ্ৰামী আমিও সংগ্ৰাম কৰিছোঁ মই ব্যক্তিগতভাৱে আজি 55 বছৰ এতিয়া ষ্টেট 1970 ষ্টিল ইয়াত নাও মই সংগ্ৰাম কৰি আহিছোঁ I will talk his slogan, no demand, no risk, no demand, no risk. Why have you been talking his slogan, no demand, no risk, no demand, no risk? It's only because of existing. এই সংগঠনটো ৰাখিব নে নাৰাখে এই কথা লৈ পেলাই আমাৰ গুৱাহাটীত এটা বিশেষ প্ৰতিনিধি সভা হৈছিল আৰু এই সভাতে আমাৰ আজিৰ সভাপতি তেখেত উপসভাপতি প্ৰস্তুতি কমিটি মেইন কমিটি ভঙা নাই মেইন কমিটি ভংগ কৰা নাছিল তেখেত উপসভাপতি আইমিনাত আছিল সভাপতি আছিল আৰু কোনোবা কেইজনমান ব্যক্তিয়ে দেখি বেছি আমি দায়িত্ব দিছিলোঁ আৰু তেখেতসকলে অৰ্গেনাইজ কৰি আজি আমি এটা নতুন কমিটি গঠন কৰা হওক বুলি এটা চিন্তা কৰিছোঁ আৰু সেইকাৰণে আমি জানো হয়তো বহুতে ভাবিছে এতিয়া এটা সময়ত বহুতে কৈছিল কিছুমানে BJP সোমালে কিছুমানে UPP সোমালে কিছুমানে BJP সোমালে কিছুমানে কংগ্ৰেছ সোমালে কৰ্মীবিলাকে নিজা মানে সুবিধা কৰি পেলাই গ'ল কিন্তু উদ্দেশ্যটো এটাই যে ট্ৰাইবেলৰ উন্নতি হ'ব লাগে ট্ৰাইবেলৰ এক্সিষ্টেঞ্চ হ'ব লাগে ট্ৰাইবেলৰ কাৰণে ৰাখিব লাগে আৰু এটা সময়ত উদিয়াচল আৱাজ হ'ব লাগে এটা সময়ত যৌথভাৱে ট্ৰাইবেলৰ মঞ্চত উদিয়াচল আৱাজ হ'ব লাগে বুলি বহুতে চিন্তা কৰিছে বহুত বুদ্ধিজীৱীবিলাকে চিন্তা কৰিছে আমি আৱাজ যে এখন হ'ব নেকি নহ'লে বিপদ আমাৰ কাৰণ আছুই বদলি এৰিলে প্ৰমোদ বড়োৰ নেতৃত্বত আছুই কম্প্ৰিহেনচিভ ডিচিশ্যন ইয়াৰ পৰা আৰু আন্দোলন নাই ত্যাগ কৰি চুক্তি কৰি আহিল তেওঁলোকে চুক্তি কৰিলে কিন্তু একো ডাক্তৰমিতে ল আমি জানো একোটোৱে ল নহয় আৰু অন্তিয়ে নাহে আছুৰ নিচিনা সংগঠনে আজিলৈকে তেওঁলোকৰ দাবী টকা দি ল কৰিব পৰা আইনত পৰিণত কৰিব পৰা নাই যাৰ কাৰণে বিদেশী সেনা কোনো আন্দোলন নহ'লে সেইকাৰণে আমি কৈছোঁ
ৰাভাসকলৰ নামত আহি মিচিং লাল দেউৰী ৰাভা চমাল কাৰ্বি তেখেতসকলৰ এই অস্তিত্বটো ৰখাৰ কাৰণে আৰু উদ্দেশ্য দাবীটো আৱাজ কৰে ভাল হ'ব নেকি বৌদ্ধিক মহলত আলোচনা হৈছে জনজাতিসকলৰ বৌদ্ধিক মহলত আলোচনা হৈছে নাই আমি আকৌ উদ্দেশ্যটো আৱাজ দিয়া ভাল হ'ব নেকি সেইকাৰণে এই আৱাজটো জীয়াই ৰখাৰ কাৰণে ট্ৰাইবেলৰ অস্তিত্ব জীয়াই ৰখাৰ কাৰণে ট্ৰাইবেলৰ আন্দোলন জীয়াই ৰখাৰ কাৰণে পিটিচি পাৰ্টিটোক নতুনভাৱে ডেকাচামৰ হাতত আমি সমজাই দি পেলাই আমি আৱাজ কৰা ভাল হ'ব নেকি এই মনোভাৱটো সোমাইছে কাৰণে আজি ইয়াত আমি এই বৰ্মাত উত্তৰ প্ৰেক্ষাগৃহত বিশেষ প্ৰতিনিধি সভা আহ্বান কৰি পেলাই আজি চিন্তা কৰিছোঁ আৰু আমাৰ সভাপতি ডাঙৰে তেখেত 90 বছৰ বয়সত তেখেত আহিব নোৱাৰে আমালৈ এখন চিঠি দি পঠাইছে তেখেত কমিটিটো ভংগ কৰিছে আৰু নতুন কমিটি গঠন কৰক বুলি লিখি দিছে গতিকে আমি সেইটো পৰিপ্ৰেক্ষিতত আমি নতুন কমিটি গঠন কৰাৰ কাৰণে আমি চিন্তা কৰিছোঁ গতিকে আজিৰ উদ্দেশ্যটো এইটোৱে নতুন কমিটি গঠন কৰা হওক পুৰাণা কমিটি ভংগ কৰা হওক এইটো এটা মূল বিশেষ বস্তু গতিকে আপোনালোকৰ আগত আজিৰ বিশেষ উদ্দেশ্যটো ইয়াত দাঙি ধৰিছোঁ ধন্যবাদ